ওয়েলকাম ব্যাক গাইজ। আজি 3-4 দিনৰ পৰা ইমান গৰম পৰিছে নহয়। তো আজি হয় সানডে। মই ভাবিছোঁ আজি লাঞ্চত পইতা ভাতে খামেই। ৰাতি অলপ ভাত থাকি গৈছিলে, এতিয়া এইখিনি মই এয়া পানীৰ ফিল্টাৰ ৱাটাৰ দি পেলাই এনেকৈ অলপ হাতেৰে এনেকৈ মোহাৰি দিম যাতে দুপৰীয়ালৈকে টেঙেচি ভাৱটো আহি যাব। এতিয়া এইদৰে মই মোহাৰি ভাতখিনি ঢাকি থৈ দিম, দুপৰীয়া খাম। তো আজি মোৰ স্পেচিয়েল হৈছে সানডে স্পেচিয়েল পইতা ভাত ঢাকি থৈছোঁ। এতিয়া মই পইতা ভাতৰ লগত খাবলৈ অন্যান্য যিখিনি আইটেম সেইখিনি আপোনালোকক দেখাওঁ। এয়া মই ভেন্দি আৰু আলু ভাজিছোঁ শুকানকৈ। ভেন্দি ভাজিখিনিত মই বিশেষ কোনো মছলা পাতি দিয়া নাই, অকণমান কালজিৰা দি পেলাই ভাজিছোঁ। আৰু এনেকৈ কালজিৰা দি পেলাই আলু ভাজা হওক বা এনেকৈ ভেন্দি আলু ভাজাই হওক, খাই বহুত ভাল লাগে। এনেকৈ অকণমান জলকীয়া দি দিছোঁ, জলকীয়া কাটি পেলাই এয়া হৈছে ভাজি। নেক্সট পইতা ভাতৰ লগত খাবলৈ এখন বটা বনাইছোঁ। ইয়াৰ বুট মগু আৰু নাৰিকল এনেকৈ মিক্সিৰ গ্ৰাইণ্ডাৰ বাতিত পিচি লৈছোঁ। থাৰ্ড আইটেমটো হৈছে সকলোৰে প্ৰিয় পইতা ভাতৰ লগত মেচ কৰা আলু পিটিকা। এয়া মই আলুকেইটা বইল কৰি ল'লোঁ। এতিয়া অকণমান গেছত পুৰি ল'ম, তেতিয়া কি হ'ব, স্কিনটো পুৰি গ'লে অকণমান স্ম'কি ফ্লেভাৰটো আহিব। এয়া মই এইদৰে গেছত পুৰি লৈছোঁ। এয়া বাকলি গুচাই পেলাই ধুনীয়াকৈ অকণমান পিঁয়াজ ভাজি লৈছিলোঁ, তাত দিছোঁ বীজ জলকীয়া, অকণমান মিঠাতেল দিছোঁ। এয়া এতিয়া নিমখ দিছোঁ আৰু লগতে দিম অকণমান মিঠাতেল, কেঁচা মিঠাতেল আলু পিটিকা দিলে খাই বহুতে ভাল লাগে পিটিকাখন। তো এইদৰে সকলো বস্তু দিয়াৰ পিছত মই হাতেৰে বস্তুখিনি ধুনীয়াকৈ পিটিকি লওঁ। এয়া পিটিকি লৈছোঁ ধুনীয়াকৈ আৰু মোৰ আলু পিটিকাখন ৰেডি হৈ গ'ল। তো গাইজ ফাইনেলি মোৰ ছামাৰ স্পেচিয়েল লাঞ্চ ৰেডি হৈ গ'ল। এয়া ধুনীয়াকৈ বাঢ়ি লৈছোঁ। এয়া ভেন্দি ভাজি আৰু আলু পিটিকা, এয়া পইতা ভাত, পান্তা ভাত, পাখলা ভাত, বহুতেই বিভিন্ন নামেৰে কয়। ইয়াৰ দিছোঁ অকণমান নিমখ আৰু লগতে ওপৰৰ পৰা দি দিম কেঁচা মিঠাতেল। কেঁচা মিঠাতেল দি এতিয়া মই ইয়াত চেপি দিম অকণমান গোল নেমু। এইটো হৈছে গোল নেমু। গোল নেমুৰ গোন্ধটো বহুতেই মানে ভাল লাগে মোৰ। এয়া এতিয়া গৰমৰ দিনত ওলাই, সেয়া মই চেপি লৈছোঁ আধা ফাল। নেক্সট ইয়াত ওপৰে দি দিম অকণমান কাটি থোৱা পিঁয়াজ, স্লাইচ কৰি থোৱা পিঁয়াজ। এতিয়া সকলোখিনি ধুনীয়াকৈ মই হাতেৰে এনেকৈ মিক্স কৰি ল'ম। বছ, মোৰ পইতা ভাত খাবৰ বাবে ৰেডি। এয়া মোৰ কেঁচা চাটনি বটা, এয়া তিয়ঁহ। হা কি লোভনীয় লাগিছে। আশা কৰিছোঁ গাইজ আপোনালোকেও গৰমতে পইতা ভাত উপভোগ কৰিছে। তো গাইজ কমেণ্টত জনাব আপোনালোকে পইতা ভাতৰ লগত কি খাই ভাল পায়। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।